ৱেলকাম টু মাই চেনেল এজি আছাম। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ বাগানৰ মাজৰ পৰা। বাগানৰ মাজে মাজে গৈ আছোঁ এডোখৰ বৰ ধুনীয়া ঠাইলৈ, মানে বহুতো মানুহে চিনি পায় জেগাডোখৰ। গৈ আছোঁ বাগানৰ মাজে মাজে, শাৰী শাৰী বাগান। আৰু এইখন হ'ল বাগানৰ কাম কৰা কোনোবা শুৱাই থৈছে চাগে, সৰু ল'ৰাবোৰ এনেকৈ আগতে ময়ো খেলিছিলোঁ, এনেকৈ আগতে মনত পৰি গৈছে দেই। এইবোৰ বাগানৰ পাত ছিঙি আছে আৰু গৈ আছোঁ এডোখৰ বৰ ধুনীয়া ঠাই এডোখৰ। এতিয়া নকওঁ ৰ'ব, চিনি পাইছে কিছুমানে, এই গেটখন দেখিছোঁ চিনি পাইছে চাগে কিছুমানে। এইখন কাৰ্বি আলঙৰ গেট, কাৰ্বি আলং। এইখন কি বুলি কয়, জান বুলি কয় নে কি বুলি কয় নাজানো, এইখন জিবি বুলিয়ে কয়, জানো কি কয়। এনেকৈ পাৰ হৈ গৈ আছোঁ, বহুকেইখন পাৰ হ'ব লাগিব, আৰু আছে এইখন এখন। অলপ গৈ থাকোঁ আৰু এইয়া ওপৰত কোনোবা এনেকৈ ঢালুটোত উঠি আছে মানুহ। কেমেৰাটোত ভালকৈ দেখাব নোৱাৰি, মোবাইলত ৰেকৰ্ড কৰি থকাটো। আৰু এনেকৈয়ে গৈ আছোঁ, কাইখাপলা চৌ নে কি জানো জেগাডোখৰ, মানে ক'বলৈ গ'লে কাকচাং ৱাটাৰফল। সকলোৱে চিনি পায় কাকচাং ৱাটাৰফল। বলক আৰু যাওঁ আগলৈ, কিমান দূৰ যাব পাৰোঁ, কিমান দূৰ যায় বা বাইক। এইডোখৰ নামি আহিছোঁ মই, পানীটো বহুত চেঁচা দেখোন, কাষত চাগে আৰু চেঁচা হ'ব। আৰু এইবাৰ ইয়াৰ পৰা যাব লাগিব খোজকাঢ়ি, এনেকৈ ওপৰেদি খোজকাঢ়ি যাব লাগিব। বাহিৰতে চেল্ফি মৰাত পূৰা বিজি হৈ আছে, এইফালে এইগৰাকী চেল্ফি। আৰু এনেকৈ বৈ আহিছে, এইটো ৱাটাৰফলটোৰ পৰা বৈ আহিছে চাগে। আৰু মই ইয়ালৈ প্ৰথমবাৰ আহিছোঁ, এইবাৰ প্ৰথম আহিছোঁ, আগতে বাৰু অহা নাই। আৰু এতিয়া মই আছোঁ পূৰা মাজত আছোঁ, আৰু অকণমান আছে ৱাটাৰফললৈ। তাত আহি গ'লোঁ, এতিয়া গা ধুবলৈ যাম, গা ধুম। এই ইয়াত যে কি ধুনীয়া দৌৰ, ভাগৰ লাগিছে, উঠি আহিছোঁ ইমান দূৰ, ভাগৰে লাগিছে। বলক যাওঁ আগলৈ আৰু ফাইনেলি পাই গ'লোঁ এইটো ৱাটাৰফল। ধুনীয়াকৈ পানী বাগৰি আছে ওপৰৰ পৰা। ইয়াত আৰু কোনোবা আছে চাগে, ক'ৰবাত কলেজৰ পৰা আহিছে, কলেজৰ ষ্টুডেণ্ট আছে। আৰু ইয়াত আহি গ'লোঁ, এইফালে ওপৰলৈ যায় আৰু ওপৰত যাব পাৰে। আৰু ইয়াত এতিয়া গা ধুম বুলি ভাবিছোঁ, কিন্তু গা ধুবলৈ নিদিয়ে। এয়া SDRF কোনোবা মানুহ আছে নি, সিহঁতক সুধিলোঁ, সিহঁতৰ লগত উঠিম এতিয়া। আৰু এতিয়া ঘূৰালে এপাক ঘূৰি আছোঁ। আমি দুজন উঠিলোঁ, তাত দুজনত কেনেকুৱা 50 টকাকৈ দিব লাগিছে, মানে 100 টকা দিছোঁ দুজনত, আৰু 100 টকা তেনেকৈ 3 পাক ঘূৰিলোঁ সম্পূৰ্ণ। ঠাণ্ডা ইয়াত, বিৰাট ঠাণ্ডা। এনেদৰেই ঘূৰিলোঁ। গা ধুবলৈ নামিবলৈ নিদিয়ে, আগতে কোনোবা ল'ৰা মৰিছিল বোলে, সেইকাৰণে নিদিয়ে ইয়াত নামি গা ধুবলৈ নিদিয়ে। তলত পাথৰ আছে, আৰু পাথৰৰ ফাঁকত ভৰিবোৰ ফচি যায় যে। আৰু এতিয়াতো পানী ইমান নাই, আৰু বাৰিষা কালত এতিয়া পানী বাঢ়িব তাত। ওচৰলৈ যাবই নোৱাৰি, ইমান ঠাণ্ডা। এতিয়া বৰফৰ নিচিনা, বৰফ পৰি থকা নিচিনা লাগে।
ইমান আশা কৰি গৈছিলোঁ গা ধুম বুলি, নহ'ল। আৰু হৈ গ'ল আমাৰ আৰু নুঘূৰাই আৰু বোলে 50 টকাতে আয় 3 পাক। আৰু এনেকেই আৰু অকণমান ঘূৰি ফটো মাৰিলোঁ, ফটো মাৰি কৰি আৰু ওলালোঁ ঘৰলৈ যাবলৈ। ওপৰেদি যাম, ওপৰেদি পৰা চাওঁচোন, ওপৰৰ পৰা এইখন ইফালে ওপৰত যাব নোৱাৰি, ইফালে বাট নাই চাগে কিজানি। আৰু এতিয়া যাওঁ, হৈ গ'ল আৰু এইখনেই কাকচা ৱাটাৰফল, কিবা কাই খাপলং কি নাজানো নামটো কি বুলি কৈছিলে জানো, পাহৰি থাকিলোঁ।